Hello everyone, শুভ সন্ধিয়া। সন্ধিয়া হোৱাৰ লগে লগে সন্ধিয়াৰ চাহ কাপৰ লগত জ্বলা মিঠা টেঙা চটপটা সোৱাদৰ কিবা খাব মন যায় নহয় জানো। তো আজি মই সেই চটপটা সোৱাদৰ এটা ৰেচিপি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। তো ৰেচিপিটো সকলোৱে জানেই বাৰু, বহুত সহজ ৰেচিপি হয়। তো মই কি ধৰণে বনালোঁ আহকচোন চাওঁ। তো ৰেচিপিটোৰ নাম হ'ল ঝালমুড়ি। খাবলৈ খুব টেষ্টি হয়, খুবেই প্ৰিয়। তো টেষ্টি ঝালমুড়ি বনাবলৈ মই লৈছোঁ মুড়ি, আলু 2টা, বিলাহী 1টা, পিঁয়াজ 2টা, মান ধনিয়া কেইখিলামান আৰু 2টা জলকীয়া। আলুখিনি বইল কৰি ল'ব লাগিব আৰু মই এতিয়া বস্তুখিনি ৰেডি কৰি লৈ ল'ম। তাৰপিছত মই কেনেকৈ বনালোঁ আপোনালোকক দেখাম। তো আহকচোন চাওঁ মই কেনেকৈ বনালোঁ। আলুখিনি বইল কৰাৰ পিছত মই কাঁহী এখনত ঠাণ্ডা হ'বৰ কাৰণে উলিয়াই লৈছোঁ আৰু আলুখিনি বাকলি গুচাই মই ইয়াতে খৰাহীটোত লৈ ল'ম। তো ঝালমুড়ি বনাবলৈ মোৰ সকলোখিনি বস্তু ৰেডি কৰা হৈ গ'ল। ইয়াত মই সকলোখিনি ৰেডি কৰি লৈ লৈছোঁ। তো মই ডাঙৰ বাউল এটাত মুড়ি লৈ লৈছোঁ। তাৰপিছত ৰেড চিলি, নিমখ, মিঠাতেল অকণমান সৰহকৈ, মান ধনিয়াখিনি মই কাটি লৈছোঁ সৰু সৰুকৈ, আৰু জলকীয়াখিনিও, আৰু বইল কৰা আলুখিনি, আৰু পিঁয়াজো লাগিব আমাক সৰহকৈ, আৰু বিলাহীখিনি লাগিব। তো এতিয়া আমি গোটেইখিনি একেলগে মিক্স কৰি ল'ম। প্ৰথমতে আমি পিঁয়াজখিনি দি ল'ম। তাৰপিছত বিলাহীখিনি, তাৰপিছত আমি দিম নিমখ, চিলি, আপোনালোকে চব জোখমতে লৈ ল'ব, যিমান পৰিমাণৰ লাগে। ইয়াৰ পিছত আমি বইল কৰি লোৱা আলুখিনি ভাঙি ভাঙি দিম। দিম আমি মান ধনিয়া আৰু জলকীয়াখিনি। এতিয়া আমি গোটেইখিনি একেলগে মিক্স কৰি ল'ম। ঝালমুড়িখিনি খাবলৈ খুবেই টেষ্টি হৈছিলে। আপোনালোকেও ঘৰত এবাৰ ট্ৰাই কৰি চাব, বহুত টেষ্টি হয়। তো আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। আকৌ নতুন ভিডিঅ'ৰ সৈতে লগ পাম।
তো ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক কৰিব, ধুনীয়া ধুনীয়া কমেণ্ট কৰিব।